স্বাগতম জনাইছোঁ এটা আমাৰ নতুন ভিডিঅ' লৈ। আজি আমি বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। আজি আমি আহিছোঁ মাধৱ মন্দিৰৰ তলত থকা এটা গণেশ মন্দিৰলৈ। গণেশ মন্দিৰটো পুৰণিয়ে, কিন্তু এইটো সংৰক্ষণ কৰা হোৱা নাছিল আৰু এতিয়া সংৰক্ষণ কৰিছে। তাকে আমি চাব আহিছোঁ কেনেকুৱা কি। এইটো আমাৰ পিছফালে আছে গণেশ মন্দিৰটো। এতিয়া বলক ওপৰলৈ যাওঁ। এইটোৱে আছে গেটতে হাতী। তামাম বনাইছে দেই, কিন্তু বেলেগ বনাইছে। এতিয়া বলক আৰু ওপৰলৈ। মন্দিৰটো পাহাৰৰ ওপৰত আছে আৰু মাধৱ মন্দিৰৰ তলত। আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। ক'ত কি আছে। মন্দিৰটো পুৰণি যদিও নতুনেই বুলি ক'ব লাগিব। বহুতেই দেখাই নাই, কোনোবা ইচ্ছা কৰিলে ইয়াত আহিব পাৰে। আৰু বহুতে নাজানে ইয়াত গণেশ মন্দিৰ থকা বোলে। বিশেষকৈ আমি গম পোৱা নাছিলোঁ। টাইগাৰ বিশেষকৈ এইটো হৈছে গণেশ মন্দিৰ। আৰু তলফালেও আছে চৈতন্য গোফালৈ। এইটো পিছত দেখাইছোঁ। এইটো চাওক, হাজোৰ ঐতিহাসিক বুলবুলি চৰাই যুঁজ। আগতে হৈছিল, কিন্তু এতিয়াতো বন্ধ। এতিয়া বন্ধ হৈছে এইবিলাক। আৰু এতিয়া ওপৰত গণেশ মন্দিৰ আছে। এইটো গণেশ মন্দিৰ আৰু এইটো হৈছে মাধৱ মন্দিৰ ওপৰত। আৰু এইটো হৈছে গণেশ মন্দিৰ। আৰু এতিয়া লৈ যাম আমি তললৈ, চাম কি আছে চৈতন্য গোফাত। ধুনীয়াকৈ এইবিলাক কৰি থৈ দিছে। এই হৈছে গণেশ মন্দিৰ। আৰু বহুতেই নাজানে ইয়াত গণেশ মন্দিৰ থকা বোলে। যোনে আজিলৈকে দেখা নাই, চাবলৈ আহিব পাৰে। এই ওপৰত আছে মাধৱ মন্দিৰ, এইটো হৈছে গণেশ মন্দিৰ। এইফালে মাধৱ মন্দিৰ, এইফালে আহিব পাৰে। বন্দাৰ এতিয়া চৈতন্য গোফা চলতে এইটো বলক। এইটো হৈছে বাঘ, টাইগাৰ। চকু চাবি মাৰিব লাগিছে নেকি এইটো। এতিয়া চৈতন্য গোফালৈ বলক। কি আছে বা চৈতন্য গোফা আজিলৈকে দেখা নাই, কি বা আছে ইয়াত। ভিউটো চাওকচোন ইয়াৰ পৰা। এই জংঘল বৰাসুৰ এইটো নাম। সেইটো হৈছে বৰাসুৰ। আৰু ইয়াৰ ওপৰত আছে চৈতন্য গোফা। क्या है भाई इधर तो बंदर से दे बंद था বিল্ডিঙত খেলি হ'ল। আৰু এইটো হৈছে গুফাটো। ওপৰত বাবা হনুমান বহি আছে। ভিতৰত যাব নোৱাৰি নেকি? ক'ৰ ভিতৰত যাবি এই সৰক দুৱাৰ বুলি আছে নেকি? ओ क्या है? আৰু এইটো হৈছে চৈতন্য গুফা। চাই লওঁ। আৰু গাইছ বান্দৰে যি খেদাই দিছে, বেয়া খেদাই দিছে। এতিয়া তাৰ পৰা আহিলোঁ চৈতন্য গুফাৰ পৰা। আৰু এই হৈছে চৈতন্য গুফাৰ হাজোৰ গণেশ মন্দিৰ, য'ত মাধৱ তল আছে। এইটো হৈছে গোসাঁই বহাগৰ। যেতিয়া মাধৱ কেদাৰ কামেশ্বৰে নগৰ ভ্ৰমণ কৰে, তেতিয়া ইয়াত ভৰি ধুৱাই। এইটোৰ পৰাই এইফালে যে ওপৰৰ পৰা দেখাইছিলোঁ বৰাসুৰ, এইটো তাৰ পৰা ইয়াত ভৰি ধুৱাই ইয়াত বহাই। সেয়ে আৰু বেছি লম্বা নহয় ভিডিঅ'টো।
এই হৈছে গণেশ মন্দিৰ ভিডিঅ'টো ইয়াতে আমি সামৰণি মাৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই কেইটকা ক'ত লৈছিলি নালাই চালাই সোমাইছি নে চাওঁ